নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল আজি ভাবিলো এটা লং ভিডিঅ' লৈ আহো কিমানো শৰ্ট ভিডিঅ' দিম হেতুৰ কাৰণে মই যেটো ৰিল বনাবৰ কাৰণে অকমান লাইটকে মেকআপ কৰিম ভাবিছো আপোনালোকৰ ওচৰত মই ভিডিঅ' এটা বনাই দেখুৱাম মইনো কেনেকে মেকআপ কৰো এটা কথা জানেনে মই যেটো ৰূপত আছো ঠিক তেনেকে মই বিয়া পৰ্যন্ত খালি অকমান লাইটকে লিপষ্টিক আৰু চুলিখিনি এৰি দিম বাস মোৰ মেকআপ ইয়াতে খতম আৰু মোৰ সকলোখিনি বস্তু মই মোৰ ফেচত নলগাও অকমান কিবা লগাম বিশেষকৈ মই ফাউণ্ডেশ্যন ব্ৰাছ আৰু হাইলাইটাৰ এইখিনিয়ে লগাও আৰু একো নলগাও তাকে ভাবিছো আপোনালোকক দেখুৱাও কেনেকুৱা পায় মোক কমেন্ট কৰি জনাব আৰু ইয়াৰ মাজতে আপোনালোকক বহুত বেছি ধন্যবাদ মোক যে শৰ্ট ভিডিঅ' বিলাকত ইমানখিনি মৰম দিছে আশা কৰো আপোনালোকে মোক ইয়াতকেও আৰু বেছি মৰম দিব আৰু সোনকালে 500 সাবস্ক্ৰাইবাৰ কৰি দিয়ক মোৰ এনেকে অন কেমেৰাৰ আগত কথা কোৱাৰ এইটোৱে প্ৰথম ভিডিঅ' যদি আপোনালোকে কিবা ভুল বান্তি দেখে তেতিয়া হলে মোক ক্ষমা কৰি দিব মই যেতিয়া এডিট কৰিব বহিম তেতিয়াহে গম পাম যে মই কি কৈছো কি কোৱা নাই আৰু বিশেষ একো নকও যেহেতু বহুখিনি সময় হল এতিয়া যদি ৰ'দটো যায় মোৰ ৰিল বনাও নহব তেতিয়া মোৰ মেকআপ কৰাখিনি এনে যাব তেতিয়া হলে ভিডিঅ'টো আৰম্ভ কৰো মই বিশেষ তেনেকে একো বস্তু নলগাও আপোনালোকক মই আৰম্ভণিটো কলো আৰু এতিয়াও কলো আৰু যিবোৰ বস্তু মই নলগাও সেইবোৰ আপোনালোকক মই প্ৰডাক্টকেইটা দেখাই দিওঁ আৰু আপোনালোকে জানেনে মই কিন্তু সৰু এগৰাকী মেকআপ আৰ্টিষ্ট যদি আপোনালোকৰ স্পেচিয়েল দিনবোৰত মোৰ পৰা মেকআপ ল'ব বিচাৰে তেতিয়া হলে মোৰ লগত কন্টেক্ট কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া হলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব লগতে কাষতে থকা বেল বাটনটো ক্লিক আৰু এই বেগটোতে আছে মোৰ গোটেইখিনি মেকআপৰ প্ৰডাক্ট ইয়াৰ পৰা এতিয়া ওলাম আৰু মই মেকআপ কৰিম আৰু ইমান বেছি গৰম মই ফেনখনো দিব পৰা নাই নহয়তো ফেনৰ চাউণ্ডটো আগত আহিব এতিয়া মই ফেনখনো দিওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ বাকিখিনি ভইচ অভাৰত কম আৰু আপোনালোকে মোৰ বেকগ্ৰাউণ্ডটো ইগনোৰ কৰিব যেহেতু মোৰ তেনেকৈ মানে ভিডিঅ' কৰিবলগীয়া বিশেষ তেনেকুৱা একো ৰুম নাই আৰু পোহৰৰ কাৰণে মই খিৰিকীৰ ওচৰত বহিবলগীয়া হৈছে সেইটো কাৰণে আপোনালোকে মোৰ বেকগ্ৰাউণ্ডটো ইগনোৰ কৰিব বেকগ্ৰাউণ্ডটো নাচাব না মোক চাওক এতিয়া মেকআপটো কৰাৰ আগত ময়শ্চাৰাইজাৰ আৰু প্ৰাইমাৰ লগাব লাগিব মই যেহেতু নলগাও মই অকল আপোনালোকক দেখুৱালো বিশেষ তেনেকৈ একো নকওঁ ভিডিঅ'টোৰ মাজে মই কি লগাইছো সেইকেইটাহে কৈ যাম এতিয়া যেহেতু গৰমৰ দিনত ছানস্ক্ৰীন নালাগালে হ'ব জানো মই অকল ছানস্ক্ৰীনটো লগাইহে মোৰ মেকআপটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া লগাম মই ভাল পাওঁ ফাউণ্ডেশ্যনটো মই সকলোখিনি বস্তু পেকৰে ব্যৱহাৰ কৰিছোঁ মই লগোৱা ফাউণ্ডেশ্যনটো হ'ল HD ফাউণ্ডেশ্যন মই ভিডিঅ' কৰি মোক ডিষ্টাৰ্ব নিদিব তেনেকুৱা কোনো কথাই নাই এতিয়াতো গৰমৰ দিনত ৱাটাৰপ্ৰুফ মেকআপটো লাগিবই মই ভাবিছিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ কিন্তু মুখুৰাটো যে ইমান বেছি টাইট আছিল মই খুলিবই নোৱাৰিলোঁ এতিয়া মই ব্লেণ্ডাৰটো পানীত তিয়াই পিনে মই মোৰ মুখত এপ্লাই কৰিছোঁ আগতে যেতিয়া মেকআপৰ বিষয়ে জনা নাছিলোঁ তেতিয়া মই ব্লেণ্ডাৰটোক কৈছিলোঁ কণী আমাৰ ভাষাত ডিমা আৰু এনেকৈ লগাবলৈ মোৰ অকণমান অসুবিধা হয় সেইটোৰ কাৰণে মই আইনাত লগাই আহিলোঁ যেহেতু ফিনিচিংটোৱে মেইন মেকআপৰ ফিনিচিং ভাল নহ'লে মেকআপ ভাল নহয় আমি যিমান পাৰোঁ ফিনিচিংটো ধুনীয়া কৰিব লাগে এতিয়া লগাম কনচিলাৰটো পেকৰ কনচিলাৰ নাই লগোৱা মই সুইট বিউটিতে লগালোঁ আৰু তেনেকৈ মই নাই লগোৱা আপোনালোকক দেখুৱাবৰ কাৰণে এনে অকণমান লগাইছোঁ আৰু এতিয়া ব্লেণ্ড কৰিম যিমানে ব্লেণ্ড কৰিম সিমানেই মেকআপটো ভাল হ'ব কাৰণ ফিনিচিঙৰ ওপৰতহে মেকআপটো ধুনীয়া হয় আৰু চাওকচোন কিমান ধুনীয়াকৈ ফিনিচিং হৈ গ'ল এতিয়া মই আইব্ৰ' দুডাল আঁকি ল'ম এনেকৈ আঁকিবলৈ মোৰ অকণমান অসুবিধা হয় সেইটোৰ কাৰণে মই আইনাত গৈ পিনে আঁকি আহিলোঁ আইব্ৰ' দুডাল অঁকা হোৱাৰ পিছত কাটিলে আৰু বেছি ধুনীয়া লাগে কিন্তু মোক বেয়া লাগে কাৰণে মই কাটি লোৱা নাই যিহেতু মেকআপৰ আইব্ৰ' আৰু আই মেকআপেই মেইন আইব্ৰ'ডাল বেয়া হ'লে গোটেই মেকআপ লুকটোৱে বেয়া হৈ যায় আৰু এতিয়া লগাম আইশ্বেডো ভাবিছিলোঁ মোৰ নৰ্মেল প্লেটখনতে মই মোৰ গ্লিটাৰটো পাই যাম কিন্তু ইমান বেছি ভাল নলগাৰ বাবে মই মোৰ পেকৰ প্লেটখন ওলাই ল'লোঁ যেহেতু ইমান বেছি হেভি আই মেকআপ নাই কৰা একেবাৰে সিম্পলত ৰাখিছোঁ কাৰণ আই মেকআপটো নকৰিলে আধৰুৱা লাগিব আৰু যেহেতু মই আইলিনা কাজৰ একো নলগাওঁ সেইটোৰ কাৰণে অকণমান লাইটকৈ আই মেকআপটো কৰি ল'লোঁ
আৰু এইটোৱে আছিলে মোৰ চিম্পলকৈ আই মেকআপ। এতিয়া কৰিম পাউডাৰ এপ্লাই। পাউডাৰ এপ্লাই কৰি থকাৰ সময়তে মোৰ লগত হৈ গ'ল নহয় এটা অঘটন। মানে মোৰ ধান্দাই নাই যে মই আই মেকআপ কৰিছোঁ। ধুনীয়াকৈ পাউডাৰ এপ্লাই কৰি থকাৰ সময়তে ব্ৰাছডাল মই চকুৰ ওপৰত দি পাউডাৰ এপ্লাই কৰি দিলোঁ। আৰু আপোনালোকেতো মোৰ ৰিয়েকশ্যনটো চাই গম পাইছে যে মই কিমান ভয় খাইছিলোঁ। মই ভাবিছিলোঁ যে ইমান চিম্পলকৈ আই মেকআপটো কৰিলোঁ, তাকো মই ভুলতে ব্ৰাছডাল এপ্লাই কৰি পালোঁ। তাৰপিছত নাই, ঠিকে আছে আই মেকআপটো। এতিয়া লগাম ব্ৰাছাৰ। ব্ৰাছাৰ আমি লিপষ্টিক বা তেনেকুৱা পিংক কালাৰ, ৰেড কালাৰৰ বস্তুৰে আমি ব্ৰাছাৰ লগাব পাৰোঁ। আপোনালোকে জানেনে আমি জামেৰেও ব্ৰাছাৰ লগাব পাৰিম। মই কেতিয়াবা দেখুৱাম দেই লগাই। আৰু যদি কেতিয়াবা আমাৰ ব্ৰাছাৰ লগালে ওপৰত বা তলত নামি আহে, তেতিয়াহ'লে আমি ধুনীয়াকৈ ব্লেণ্ডাৰেৰে ব্লেণ্ড কৰি দিব পাৰিম। এতিয়া লগাম হাইলাইটাৰ। হাইলাইটাৰ লগাই যে মই বহুত বেছি ভাল পাওঁ। নাজানো কিয় ইমান বেছি ভাল পাওঁ। দূৰৰ পৰা গাল দুখন জিলিকি থকাৰ কাৰণেই নেকি। মই বেলেগ কিবা লগাওঁ বা নলগাওঁ, হাইলাইটাৰটোতো লগামেই। আৰু মোৰ মেকআপটো হৈয়ে গৈছে প্ৰায়। এতিয়া অকল খালি লিপষ্টিক বাকী আছে। এতিয়া মই হাইলাইটাৰ অকণমান চকুৰ গুৰিত লগাইছোঁ, কেনেকুৱা লাগেনো চাবলৈ। পিছে এতিয়া মই ছেটিং স্প্ৰে লগাই মোৰ মেকআপটো লক কৰি দিম। মোৰ মেকআপ কৰাই হৈ গৈছে। এতিয়াহে মোৰ মনত পৰিছে যে মই মেকআপ কৰাৰ আগত টনাৰ লগাব পাহৰি গ'লোঁ। আমি মইশ্চাৰাইজাৰ আৰু প্ৰাইমাৰ লগোৱাৰ আগতেই টনাৰটো লগাব লাগে, কিন্তু মই একেবাৰে পাহৰি থাকিলোঁ। এতিয়া লগাম মই মাস্কাৰা। মাস্কাৰা মই তেনেকৈ নলগাওঁ, আজি এনেই অকণমান লগাম। এতিয়া মই লিপ দুটা অকণমান আঁকি লৈছোঁ, তাৰপিছত লিপষ্টিক লগাম। আৰু আপোনালোকে মোৰ ফাইনেল লুকটো কেনেকুৱা পায় মোক কিন্তু কমেণ্টত জনাব। লিপষ্টিকৰ বেগখন ওলাই আনি মই ভাবি আছিলোঁ যে কোনটো লিপষ্টিক লগাম, কিন্তু মোৰ চকুত এটা লিপষ্টিকেই পৰিল। এই লিপষ্টিকটো সঁচাকৈ বহুত বেছি ভাল হয়, সকলো কাপোৰৰ লগতেই ধুনীয়াকৈ মিলি যায়। মোৰ ক্লাইণ্টবোৰৰ যদি একো ডিমাণ্ড নাথাকে, তেতিয়াহ'লে মই এই লিপষ্টিকটোৱে বেছিভাগ দিওঁ। কিবা এটা ভাল লাগে লিপষ্টিকটো দিলে। এতিয়া আৰু বিশেষ একো নকওঁ, মোৰ আপোনালোকে ফাইনেল লুকটো চাওক। আৰু এইটোৱে আছিলে আজিৰ মেকআপ লুকটো। কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন। মই কিন্তু নিজকে ইমান বেছি ধুনীয়া দেখা নাই, আপোনালোকে মোক জনাব কেনেকুৱা লাগিছে। আৰু ভিডিঅ'টো বহুত বেছি চাগে দীঘল হ'ল, তেতিয়াহ'লে আজিলৈ আহিছোঁ। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।